পাপা ক'ত গৈ আছো? এফালে কি আছে? কি নাম? আমি আহি আছিলোঁ বৰ্তমান আমাৰ মা ভগৱতী থান, সৌজনীৰ মা ভগৱতী থান। আমি ইয়াতে বন্তি জ্বলাম বুলি মানে আগবঢ়াই থৈ দিছিলোঁ। সেয়ে আমি ইয়াতে বন্তি জ্বলাই উঠিলোঁ যদিও আমি অলপ এতিয়া অকণমান ফুৰিলোঁ, অলপ ইফালে সিফালে। আমাৰ গাঁৱৰে হয়, এইটো আমাৰ মন্দিৰ হয়। হাঁহিছা সকলোৱে মিলি আমি ইয়াতে সেৱাটি ল'লোঁ। আপোনালোকে এই মন্দিৰত আহিব পাৰে কেতিয়াবা, এই বন্তি জ্বলাব পাৰে কেতিয়াবা। আপোনাৰ বিশ্বাস যদি হয়, কেতিয়াবা আপোনাৰ বিশ্বাসটো ফলিয়াব পাৰে। আমি সকলোৱে সেৱা কৰিছোঁ, সেৱা লৈছোঁ মানে। ইফালে আছে আমাৰ আই এগৰাকীয়ে আমাক সকলোকে আশীৰ্বাদ কৰিছে মা ভগৱতীৰ ওচৰত। আৰু সকলোকে মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে, আৰু লগতে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। আৰু আজি আছিলে শিৱৰাত্ৰি, লগতে শনিবাৰ আছিলে। লগতে আমি আজি আকৌ যাম। আমাৰ সিফালে আৰু এখন আছে শিৱ থান। আপোনালোকে চাই দিব মোৰ ব্লগটো। আমি ইয়াত নমস্কাৰ এটা ল'বলৈ আজি শিৱৰাত্ৰি বুলি চাই দিব সকলোৱে। আমাৰ নতুনকৈ ইয়াত স্থাপন কৰা শিৱ মন্দিৰটো কি কৰিব পাৰে আৰু আমি দেখুৱাই দিম বাৰু তাতে। আমাৰ ল'ৰাটো এইখিনি পাৰ হওঁতে চেণ্ডেল সলকি গৈছে দেই। দেখা ক'ত আহিছোঁ আমি? হা? সেই বিয়া নহয়, শিৱ মন্দিৰত নমো কৰিব আহিছোঁ ন। হা? এইখনে আমাৰ শিৱ থানখন পথাৰৰ মাজত আছে। ওচৰতে এটা পুখুৰী। বতা বনাও কাত এই কি কৰছা? বুম বুম ভাঙালৰ খাইছা? নাই খোৱা। খুটা খাইছা? নাই খোৱা। সেইকাৰণে নিচা লাগিছে। ভাঙালৰ খাইছা কিন্তু নিচা লগা নাই। খুটা খাওঁ। চকু কেইটা ঢলি গলি লাগিছে নে অকণমান? নাই লগা। টোপনি লাগিছে? শুই থাক, মাটিতে বহি আছে আৰু হয় না। এয়া কাপোৰ আছে, এখন টানি ল'লেই হ'ল। আৰু ইয়াত আপোনাৰ শিৱৰাত্ৰি বুলি খুটা বনাই আছে।
গোটা খাব লাগিব খাই লৈ